মোক কি কাৰণত আনিছে বা কি কাৰণত জেল খাটিব লগা হৈছে এইবিলাক কথা মই পিছত আস্তেকে ক'ম। এতিয়া আপোনালোকৰ মাজত মই এইটোৱে ক'ব বিচাৰিম, ৰাইজ, বিটিয়াৰ বাকী ৰাইজ, মই কোনো ক্ৰিমিনেল ব্যক্তি নহয়। মই এজন সাধাৰণ কন্ট্ৰেক্টৰ হয় বা কনষ্টিটিউশ্যন বনাই বা সংগঠন বনাই কাক বা মানে ধুমকি দিয়া বা কাক বা গুলাই হত্যা কৰিব পাৰা কলিজা মোৰ নাই। মই এজন গান লিখিব পাৰোঁ আৰু গান গাব পাৰোঁ। দেখিছোঁ আৰু শুনিছোঁ যে আৰ্মছ এক্ট আমাক কৰিছে, কিন্তু মই আজি আপোনালোকৰ মাজত মই ক'ম এই আঙ্গুলি ট্ৰিগাৰৰ কাৰণে নহয়। মই চেছ খেলিব ভাল পাওঁ, জেলতো চেছ খেলিছোঁ, বাহিৰতো চেছৰ খেলা কেনেকুৱা, ৰাইজক কেনেকুৱা, ৰাজা কেনেকুৱা বচাব লাগে আৰু নিজৰ বাউণ্ডাৰী কেনেকুৱা বচাব লাগে, ইয়াৰ ফৰ্মুলা কৰি মই ভাল পাওঁ। বহুত সুধিলোঁ, ৰেমায়ণত বহুত সুধিলোঁ, বহুত কথা ক'লোঁ, ময়ো ক'লোঁ, IGP হওক, IB-ৰ মানুহ হওক, CBI-ৰ মানুহ হওক আৰু আমাৰ মাননীয় DGP সকলো ব্যক্তিবিলাকে সুধিলে আৰু ময়ো জবাব দিলোঁ, তেখেতৰ পৰা মই শুনিলোঁ। শেষ মুহূৰ্তত মাননীয় DGP ডাঙৰীয়া মোক এটা কথা ক'লে লাষ্টত, শেষ মুহূৰ্তত, যে বিক্ৰম দৈমাৰী, মই তোমাক আজি একো দিব নোৱাৰোঁ, তোমাৰ পৰা মোক একো নালাগে, বাছ তুমি এজন ভাল কন্ট্ৰেক্টৰ হৈ থকাটো মই বিচাৰোঁ, মই একচেপ্ট কৰিছোঁ। কিন্তু মই আজি ক'ম, এটেনশ্যন প্লিজ, অনাৰেবল DGP ডাঙৰীয়া, মিষ্টাৰ JP সিং ছাৰ, আজি মই আপোনাৰ তাক খুজিম, আপুনি যদি শুনে অলপ সময় হ'লেও মোৰ কথা আপুনি যেন শুনিবলৈ চেষ্টা কৰে। আপুনি এই বিটিয়াৰ বাখীৰ কাৰণে মই আপোনাৰ তাক খুজিম, মোৰ পাৰ্চনেল কাৰণে নহয়। আপুনি যিটো কৈছে মোৰ তোমাৰ পৰা একো নালাগে, কিন্তু আজি মই খুজিম এই বিটিয়াৰ বাখীৰ কাৰণে বা ৰাইজক, বিশেষকৈ বড়োবিলাকৰ কাৰণে আপুনি মৰম স্নেহ প্ৰদান কৰক। আমাৰ বড়ো জাতি এই বিটিয়াৰ বাখী আপোনাৰ ডিপাৰ্টমেণ্টক ৰেষ্ট দিম, জিৰণি দিম, ভালকে খাবলৈ দিম, ভালকে শুবলৈ দিম, আপুনি মৰম কৰক। ছুটি আপুনিও এই পুলিচ প্ৰশাসনক লৈ যদি ভালকে এই বিটিয়াৰৰ মাজত যদি শান্তি আনিব বিচাৰিছে, প্লিজ ইউ হেভ টু আণ্ডাৰষ্টেণ্ড, ইউ হেভ টু ন' এই বিটিয়াৰ বাকী ৰাইজবিলাকে ৰাইজত মনত কি আছে, ৰাজনৈতিক সমঝোতা, পলিটিকেল এলায়েন্স, টকাৰ পইচাৰ সমঝোতা, আপুনি বুজিবলৈ চেষ্টা কৰিব লাগিব যে বড়ো জাতি সঁচাকৈ শান্তি আছে না নাই। প্লিজ আপুনিও বিবেচনা কৰক। আপুনি ৰিকুৱেষ্ট কৰিছোঁ আজি আপোনাক, এই বিটিয়াৰ বাকী সকলো অসম, আপোনাৰ তাত বৰষা আছে, পুলিচ তাত বৰষা থাকে, পুলিচ তাত আস্থা থাকে, যদি এই পুলিচ ডিপাৰ্টমেণ্ট যদি ৰাইজৰ কাৰণে যদি ভাল কৰিব লগা সময়ত যদি বেয়া কাম কৰি দিয়ে, ৰাইজে সঁচাকৈ দুখ লাগিব আৰু অশান্তি হ'ব। এতিয়া কওক, মোক কোকৰাঝাৰৰ পৰা বা জামুগুৰিৰ পৰা 7 তাৰিখ উঠাই আনিছে ৰাতিত বা আৰ্লি মৰ্ণিং, সোধা পোছা কৰিছে, প্ৰেছাৰ দিছে, সংগঠনৰ কথা কৈছে, এই কনষ্টিটিউশ্যন বনোৱাৰ কথা কৈছে, মেণ্টেলি অট'মেটিকেলি বেয়া হৈ যাব। এতিয়া কওক, এই বড়ো জাতিক অশান্তি কোনে আনিব, ৰাইজ ইয়া পুলিচ? যদি এজন নিৰ্দোষী মানুহ আৰ্মছ এক্ট, এজন নিৰ্দোষী মানুহ গাদ্দাৰী, ডকেট, চুৰ, জাতি দ্ৰোহী বুলি আপোনালোকৰ ডিপাৰ্টমেণ্টে যদি কয়, এতিয়া কওক ৰাইজত কোনে অশান্তি আনিব? পুলিচ ইয়া ৰাজনীতিক, পাব্লিক ইয়া পুলিচ? আমি আশা কৰিছোঁ JP সিং ডাঙৰীয়া, প্লিজ আপুনি মোক কৈছে আপুনি ভাল, তুমি ভাল কন্ট্ৰেক্টৰ হৈ থাকা, মই তোমাক বিচাৰিছোঁ। য়েছ, কন্ট্ৰেক্টৰ কাম কৰিবলৈ পৰিৱেশ আছে না নাই আপুনি জানিব। এইবিলাক কথা মই আত্মাই কৰি ফালে মই তদন্ত কৰিবলৈ মই ইচ্ছা আছিল, কিন্তু সময় পাৰ হৈ গ'ল। কৰ্টত আত্মাই কৰি ফালে কোনে পিটিশ্যন দিলে, কোনে কি কৰিলে, কাৰ ষড়যন্ত্ৰৰ যোগেদি মই আহিব লগা হয়, এই গোটেই কথা মই হাইকোৰ্ট কৰিম বুলি মই প্ৰস্তুত আছিলোঁ, কিন্তু 1 মাহৰ আগত কৰিলেহেঁতেন মই প্ৰচিড কৰিব পাৰিলোঁ হয়, কিন্তু আজি সময় পাৰ হৈ গ'ল, এই কাম মই গম পোৱা নাই। আনকি পুলিচক মই ধন্যবাদ দিছোঁ, বিক্ৰম তোমাক আজি মই এটা কথাও শিকাই দিম, যেতিয়া নেকি ৰাতিত কোনোবা যদি দৰ্জাত খটখট মাৰে,
তোমাক জোকাই আনিব খোজে আপুনি সদায় মনত ৰাখক অনলাইন মোবাইল লাইভ কৰি পেলাই আপুনি মানুহক চাব আপুনি কি কাৰণ আহিছে বন্দুক লৈ আপুনি জোকাব পাৰে দৰ্জা খটখট কৰিব পাৰে আপুনি মোবাইল দি চাব আপুনি কেলৈ আহিছে মোৰ দুখ কি পুলিচে মোক এই এডভাইচ মোক দিছে মই ভাল পালো পুলিচক এই এডভাইচ দিয়াৰ কাৰণে বহুত কথা আছে জেলত যায় আমি কি দেখিলো আমি বাহিৰত বহুত কথা কৈছিলো কিন্তু জেলৰ ভিতৰতো বহুত দুখৰ কথা ভাবিব নোৱাৰা কাহানী হৈ আছে যিবিলাকে এতিয়া পুৰী লাষ্ট মাৰ্চত 3 জন এনডিবি যাব জীৱন কাৰাদণ্ড পাব লগা হৈছে এইবিলাক আমি দেখা পালো তাৰ পিছ একত মাননীয় আমাৰ প্ৰমোদ ছাৰে কৈছে হয় আমি এনডিবিৰ কাৰণে কাম কৰি আছো ওলাবলৈ চেষ্টা কৰি আছো শান্তি আনিবলৈ চেষ্টা কৰি আছো কিন্তু চাওক আপোনালোকে পেপাৰত দেখা পাইছে মিডিয়াত দেখা পাইছে 3 জন ব্যক্তি অলৰেডি কনভিক্টেড সারা জীবন যাপন জেলতে খাটিব লাগিব কিমান বছৰ নাজানো মই পিছত কম আৰু বাকি কথা আজি এটোৱে থ্যাংক ইউ